जाय मानसिया UPPL नि सोद्रोमाफोर बिथांमोननि थाखायसो दै नैबे भिडिअआ जायफोरा UPPL नि सापर्टार नङा बिथांमोनाथ' मिथिखागोनानो खारन ओरै थागोन नैबे UPPL नि मेम्बार आरो सोद्रोमाफोरनि थाखायसो आरो बै बे सुबुंनि माखासे जिखिनि खेंफोरथि होनाय बिथांमोननिसो जागोन होननानै आं सानो आरो सोरबा नायनो मोजां मोनोब्ला नाय आरो मोजां मोनाब्ला बिल्कुल ओंखारलांनाया मोजां। खुलुमबाय लोगोफोर दिनैहाय आरो मोनसे सुपार हिट भिडिअ फैबोदों माने मैयानो ओंखारजोब्बाय मोनायावहाय जिहेतु दाखालि मोननैसो पर्टेलाव दामनायखौ बिराद ओरैबायदि गिदिर गिदिर दामदोंमोन ना बिक्रम दैमारिनि सायाव बिक्रम दैमारिया गुबुनखौ दिनै RTI लगायनानै बा RTI होनानै बिराद लेखाखौ लानानै बाथ्रा बुङो बायदि रोखोम XYZ बाथ्रा बुंदोंमोन नङा होमबा थ' बिनि सायाव माखासे बिक्रम दैमारिया खेंफोरथि होदों बै बे VCDC अफिस ना बै अफिसा दिनैहाय मानो बन्द जानो गोनां जादों दिनै बिक्रम दैमारिखौ दिनैहाय बुंनानै होदों मोजांबो जादोंमोन आंनि थाखाय आरोखि मानो होननानै बुङोब्ला दिनै गुबुनखौ होबाय थादों दिनै गावनिखौ मानो बरननो हायाखै आं बैसोरबो जायफ्रा बरन बुंखांनानै होनाय बिथांमोनाबो एसे सांग्रां जाना होनाया मोजां सांग्रां जानाया मोजां आरोखि खारन बिक्रम दैमारिया जेरैबायदि बाथ्रा बुंबाय जेरैबायदि खोथाखौ बरनबाय माने बिनिखौ बुंखांना होनाय लोगो लोगो थाङै थुङै दा सोर बन्द खालामदों दा बै बिक्रम दैमारिया मोनसे बाथ्रा बुंलांदों लेखा दङ बे लेखाखौ लानानै UPPL नि मेम्बार चेयारमेन VCDC नो बायदि रोखोमनो YZ बिथांमोननाव सोङोब्ला आरो साबसिन जाबावगोन होननानै आं सानदों मानो होनना बुङोब्ला बे आंनि राव नङा बिक्रम दैमारिनि आरो रायजो राजानिबो साबसिन जागोन होननानै बुंदों थारैनो दिनैनि दिनाव खुंथायाव थानाय BTR नि CM आ बन्द खालामहोमारदों नामा आरो बन्द खालामहोआबा दिनै बिथाङा बे लेखाखौ मोननायबो नङामोनदां बेफोरबायदि आरोखि थ' जिखियानो जादोला बिथां बिक्रम दैमारिनि माखासे खेंफोरथि होनाय ना माखासे लेखाखौ लानानै VCDC अफिसा मानो जायाखै मा जाहोननि थाखाय बन्द जानानै थानो गोनां जादों आरो बै बिक्रम दैमारिया बिनि बिल मोनदोंना मोनाखै बिनिबो माखासे ससे बुंज्रोदलांनाय बेखौनो दान्दिसे जों एसे खोनासंनानै लानि ইয়াতে বিচাৰি আহিছিল তেখেতসকলে ৰাইজৰ আগত মোক সুধিবলৈ আহিছিল মোক ৰাইজৰ আগত আনিবলৈ তেখেতসকলে চেষ্টা কৰিছিল এতিয়া প্ৰমোদ বৰহে ৰাইজৰ আগত আহিব লাগিব কোডত বা চেলেঞ্জ কৰিব পাৰিব না নাই তুমি সন্দেহ কৰিছা মইতো ডিফিনেশ্যন কেছ দিমে পাৰিলো থেংক ইউ এই দুইজনমান মানুহ মই থেংক ইউ দিলোঁ কিন্তু এই কোৱা মানুহজন বা মালটো বা পাইছে নে পোৱা নাই লিখা আছে রিগার্ডিং ডিসকন্টিনিউ দ্য প্রজেক্ট কন্টিনিউ দ্য প্রজেক্ট আন্ডার ফিফথ ফাইনেন্স কমিশন আদৰা কাম ৰাইজৰ আগত দেখাই দিলে ইয়াৰ ক্ৰিমিনেল কোড যোৱাকালি মই এইখন VCDC অফিচক লৈ নিউজ কৰা দেখা পাইছিল আজি ইয়াৰ উত্তৰটো দিবলৈ বহুত ভাল পাম কাৰণ যিটো উত্তৰ দিম এই উত্তৰৰ ৰিয়েকশ্যন বহুত ভাল হ'ব ভালে কৰিছে যিসকলে ইয়াতে আহি এইখন আদৰা কাম ৰাইজৰ আগত দেখাই দিলে ইয়াৰ ক্ৰিমিনেল কোন আৰু কোনে এইটো আদৰা কৰি ৰাখিছে ইয়াৰ উত্তৰটো মই ৰাইজৰ আগত দিবই লাগিব বহুত ভালকৈ উত্তৰ দিবলৈ কাৰণে মই সুযোগ পালোঁ তেখেতসকলে কৈছে এইখন ঘৰ VCDC ইমান সুন্দৰ ঘৰ বনাই আছিলে কিন্তু আচানক কিয় স্তব্ধ হ'ল ইয়াৰ কাৰণটো ক'ল বিক্ৰম दैमारी এইখন ঘৰ কিয় বনাব পৰা নাই কিয় স্তব্ধ কৰিল কিয় কাৰাপশ্যন কৰিল পইচা ওলাই ফালে নিশ্চয় এই কামটো কৰা নাই বুলি তেখেতসকলে মিডিয়াৰ আগত কৈছে এতিয়া ইয়াৰ উত্তৰটো হ'ল এইখন ঘৰ কিয় হোৱা নাই ইমান ধুনীয়া ঘৰ বনাই থকা কাম প্ৰগ্ৰেছ হৈ থকাটো কোনে স্তব্ধ কৰিলে এতিয়া ৰাইজে শুনক যোৱা 2021 চনৰ 20 ছেপ্টেম্বৰ আপোনালোকৰ মিডিয়াৰ আগত মই দি দিম 20 ছেপ্টেম্বৰত প্ৰমোদ বড়ো চৰকাৰে এখন চিঠি প্ৰেৰণ কৰে সকলো গোটেই যিমানখিনি ব্লক আছে যিমানখিনি অফিচ আছে এনেকুৱা চিঠি পঠালে যে ফিফথ ফাইনেন্সৰ যিমানখিনি কাম কৰা আছে নকৰিলেও আৰু কৰি থাকিলেও
আণ্ডাৰ প্ৰগ্ৰেছ চলিয়ে গোটেই কাম স্তব্ধ কৰিব লাগে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই এইখন ষ্টেপ প্ৰগ্ৰেছ কৰিছে। ইয়াতে লিখা আছে ৰিগাৰ্ডিং ডিছকণ্টিনিউ দ্য প্ৰজেক্ট, ৰিগাৰ্ডিং কণ্টিনিউ দ্য প্ৰজেক্ট আণ্ডাৰ 5th ফাইনেন্স কমিশ্যন। এইখন ঘৰ বনাই আছিলোঁ আমি, কিন্তু এই বনাই থকা ঘৰটো প্ৰমোদ বড়ো ডাঙৰীয়াই স্তব্ধ কৰিব লাগে বুলি চিঠি প্ৰেৰণ কৰিছে। এই কাগজে যিটো কৈছে মই সেইটোৱে ক'ম। বনাই পেলাই ক'ব নোৱাৰোঁ, ডাইলগ বাজি দিব নোৱাৰে। এতিয়া যিবিলাকে ইয়াতে আহি নিউজ কৰিছিলে তেখেতসকলে এই UPPL লিডাৰবিলাকক সুধিব পাৰিবনে, এইখন ঘৰ বনাই থকা ঘৰক কিয় স্তব্ধ কৰিলে? কিয় আপুনি চিঠি প্ৰেৰণ কৰিলে যে ব্লকবিলাকত, DRD বিলাকত, CSD বিলাকত কিয় চিঠি প্ৰেৰণ কৰিলে যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে বুলি কিয় চিঠি পঠাইছে? এই ৰাইজৰ না প্ৰমোদ বড়োৰ না হাগ্ৰামা মহিলাৰী? এইখনতো ৰাইজৰে সম্পত্তি আছিল। এইটো ৰাইজে বিচাৰিছে এইখন ঘৰটো হওক। যিবিলাকে ইয়াতে নিউজ বনাব আহিছিল তেখেতসকলো ভাবিছে যে এই ঘৰখন হওক, কিন্তু এই ঘৰখন স্তব্ধ কৰা ব্যক্তিজন প্ৰমোদ বড়ো। এতিয়া এই মানুহবিলাকে সুধিব পাৰিবনে প্ৰমোদ বড়ো ডাঙৰীয়াক যে এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে আপুনি? এইটো ৰাইজৰে সম্পত্তি আছিল, ইয়াতে পইচা ধৰা আছিল, 1 পইচা আজিলৈকে আমি পোৱা নাই। এই যিবিলাকে ইয়াতে নিউজ বনাইছে তেখেতসকলে হিচাপ দিব পাৰিব না মোক, মই যে পইচা লৈছে? আৰু তেখেতসকলে মই ডিফেমেশ্যন কেছ দিলে তেখেতসকলে যুঁজিব পাৰিব না, প্ৰমাণ দিব পাৰিব না? তেখেতসকলে এই যে যোনে ভিডিঅ' কৰিছে, কাৰোবাৰ পৰা লাখ টকা আনি ফালে মই বিক্ৰমৰ এগেইনষ্টত নিউজ বনাম, আপুনি কিমান পইচা দিব? নিশ্চয় কাৰোবাৰ আগত কৈছে। এই কোৱা মানুহজন কিমান পাইছে মই নাজানো, ভিডিঅ' কৰা মানুহজন কিমান পাইছে মই নাজানো। মই এইবোৰ কথা গোটেই ক'লে আপোনালোকে দুখ লাগিব। কিন্তু চাওক, এইবাৰে এই কাগজটো মই দি যাম। UPPLৰ কোনোবা নেতাই এই গাঁৱৰ যদি ইলেকশ্যনৰ মাজত আহে, ইলেকশ্যনৰ কথা ক'বলৈ আহে, এইখন ঘৰ কিয় স্তব্ধ কৰিব লাগে বুলি প্ৰমোদ বড়োক আৰু প্ৰমোদ বড়ো সদস্যবিলাক আপোনালোকে ক'ব লাগিব। এতিয়া মজা হৈছে না? এই ঘৰখন কোনে স্তব্ধ কৰিছে? 2টা লেটাৰ পঠাইছে, এইখন আৰু এইখন। আপোনালোকৰ মাজত এই লেটাৰটো মই দিছোঁ। বড়ো ভাষাত এনেকুৱা কোৱা আছে, सिखावखौ होसोनायाव सैतानखौ लोगो मोननाय। माने सुरक বিচাৰিছিলোঁ কিন্তু सैतानহে লগ পালে। এতিয়া মোক বিচাৰিছোঁ কিন্তু প্ৰমোদ বড়োকহে লগ পালে। মোক ইয়াতে বিচাৰি আহিছিল তেখেতসকলে, ৰাইজৰ আগত মোক সুধিবলৈ আহিছিল, মোক ৰাইজৰ আগত আনিবলৈ তেখেতসকলে চেষ্টা কৰিছিল। এতিয়া প্ৰমোদ বড়োহে ৰাইজৰ আগত আহিব লাগিব। এইখন চিঠি চাওক ৰাইজবিলাকে, এইখন কথা ক'লোঁ। এতিয়া নতুনকৈ VCDC বনাইছে, ভালকৈ চাওক, ভালকৈ বনাওক। এই আমাৰ নজৰত আহি গ'ল, এই ভাল হ'ব না নাই ইয়াৰ হিচাপ দিব লাগিব। বেছি কথা নকওঁ, ৰাইজে জানিল। মাত্ৰ এইখন ঘৰ স্তব্ধ কৰা নাই, 1000টা কাম প্ৰমোদ বড়োৱে উন্নয়ন স্তব্ধ কৰিছে এইখন একটা লেটাৰেদি। এতিয়া উন্নয়নৰ নমুনা না BTC ধ্বংস হোৱাৰ নমুনা? বুজি পাইছে না? এইখন চিঠি মই মিছা কথা ক'ব নোৱাৰোঁ আণ্টি। এই কাগজে যিটো কৈছে সেইটোৱে কৈছোঁ। মই বিৰাট সুযোগ পালোঁ যে এই ঘৰ ইয়াতে আহি ফালে নিউজ বনাব পোৱাৰ কাৰণে। এই সুযোগ মই পোৱা নাছিলোঁ, কিন্তু এই 2জনমান মানুহে কি যে ক'ত পৰা আহি এনেকুৱা সুযোগ দিলে প্ৰমোদ বড়ো মিছলীয়া আৰু স্তব্ধ কৰা, উন্নয়নৰ স্তব্ধ কৰাৰ নমুনা আজি মই যুক্তি দি আপোনালোকক অৱগত কৰিব পাৰিলোঁ। থেংক ইউ। এই 2জনমান মানুহ মই থেংক ইউ দিলোঁ। কিন্তু এই কোৱা মানুহজন বা মালটো বা পাইছে নাই পোৱা নাই, কোৰ্টত বা চেলেঞ্জ কৰিব পাৰিব না নাই তুমি সন্দেহ কৰিছোঁ। মইতো ডিফেমেশ্যন কেছ দিমেই, উপায় নাই, কাৰণ বিল একটাও আজি আমি পোৱা নাই। আৰু এইখন ঘৰ বনাব নালাগে বুলি চিঠি প্ৰেৰণ কৰিছে। বাছ খেলা শেষ না? থেংক ইউ।